Hello guys, welcome back to my YouTube channel Madhurya Bora Photography and I hope আপোনালোক সকলো ভালে আছে। সো পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত মই আজি আকৌ আহিছো আৰু আজি মোক দেখা পাইছে এটা বেলেগ এটা জায়গা। আৰু মই এতিয়া আছো বৰ্তমান এই জিতুদা আৰু এই মেকআপ আৰ্টিষ্ট ভনিমা বাৰ ঘৰত আৰু এতিয়া আমি ভাত খাব লৈছো ভাত খাই উঠি আজি আমি শুট কৰি শুটত যাম আমাৰ একদম নিয়াৰেষ্ট আৰু গুৱাহাটীৰ একদম খুব মানে শুট কৰিব পৰা এটা খুব ভাল লোকেশন কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৱা নাই তেতিয়াহ'লে গৈছে প্ৰায়ভাগ সকলো চাগে হলো ব্লগৰ থ্ৰুদি দেখা হ'ব কেনেকৈ কি কৰোঁ আৰু মই কেনেকৈ কি লাইট ইউজ কৰোঁ কেনেকৈ কি কেমেৰা ইউজ কৰোঁ আৰু কোনটো কেমেৰাত কেনেকৈ কি কৰিম গোটেইখিনি দেখাই যাম চ' দেৰি নকৰাকৈ ভিডিঅ'টো বনাইছে খুব ধুনীয়া ভাত বনাইছে একদম পিয়ৰ একদম নিৰামিষ ভাত এসাঁজ আলু ভাজি দেখিলে লোভ লাগি যোৱা আলু ভাজি কিবা মচুন্দৰী চাটনি আৰু তাৰপিছত চালাড দালি ভাত বেঙেনাৰ ফ্ৰাই গোটেইখিনি বনাইছে বৰ্মা হাই কৈ দিয়ক আৰু এতিয়া আমি খাই উঠিয়ে যাম तो हम लोग हो गए तैयार खाना खा के तो अभी हम जा रहे हैं बांग्लादेश কলাক্ষেত্ৰৰ ইন গেট সেইখন আউট গেট ইন গেট গাড়ী সোমাব দিয়ে আগতে আমি বনাই ল'ব লাগিব পাছটো দেখুৱাই দিয়া গেটখন মজাকৈ এইফালে এটা ATM আছে যদি আপুনি পইচা চইচা অনা নাই তেতিয়াহ'লে ATMত সোমাই যাব পাৰে এতিয়া আমি যাম সেইটো टिकट काउंटर गो टिकट काटिम তাৰপিছত ভিতৰত সোমাম ये रहा हमारा टिकट और हम जा रहे हैं इधर से মানুহ ছজন আছো আৰু গাড়ী দুখন আছে কেমেৰা এটা আছে थैंक यू चेक कर मास्क लगाब লাগিব मास्कটো পাছে আছে তো ইয়াতে মাস্ক একদম কম্পালসৰি হয় তো মাস্কখন লগাই লৈছো আৰু মাস্কটো অলপ পিন্ধাৰ হেবিট কমিয়ে গৈছে এতিয়া আৰু কিন্তু আকৌ লগাই লৈছো এইটো ভিতৰটো কলাক্ষেত্ৰ ধুনীয়া হৈ আছে দেই ফুলটো আকৌ ফুলিছে পিংক কালাৰ এতিয়া নৱেম্বৰ আজি 2 তাৰিখ ফুলটো আকৌ ফুলিছে আৰু পাপনদাৰ গান বাজি আছে পাপনদাৰ ধুনীয়া গান লাগি আছে সো আজি শুট কৰি মজা লাগিব পাপনদাৰ গান শুনি শুট কৰি মজা লাগিব আজি মই যে আকৌ ফাৰ্ষ্ট তোমাৰ আহিছিলো ন শ্বুটৰ কাৰণে একদম ফাৰ্ষ্ট শ্বুটটো এই ইমান মানত নে সেই তিমান মানত হেৰি কৰিছিলো এই বহাই পেলাই শ্বুটটো কৰিছিলো পেৰি ব্ৰহ্ম আছিলে পানীখিনি জিলিকি আছিলে লাইট থকা ৰাতি উঠাইছিলো ফটোখন ইয়াতে উঠোৱা এইকণতে আছিলে এতিয়া আমি চাই আছো লোকেশ্যন এটা ধুনীয়া লোকেশ্যন অলপ ছাঁ পৰি থকা যিহেতু আজি ছানলাইটটো আছে এইটো একদম মেইন কথা যোনখিনিয়ে মানে যোনখিনিয়ে ফটোশ্বুট কৰে বা ফটোগ্ৰাফাৰ হয় বা যোনখিনিয়ে নতুনকৈ কৰি আছে যোনখিনিয়ে মোক ভাল পায় তেওঁলোকৰ কাৰণে কৈছোঁ যদি মানে কি মেকআপৰ বা তেনেকুৱা টাইপৰ কিছুমান প্ৰমোচনেল শ্বুট কৰিব বিচাৰে তেতিয়াহ'লে এইটো এটা মন কৰিব আউটডোৰত ছানলাইট যোনটো এম্বিয়েণ্ট লাইট হয় সেইটো থকা অৱস্থাত যদি শ্বুট কৰিব পাৰে শ্বুট কৰিবলৈ আপুনি লোকেশ্যনত আহি পায় তেতিয়াহ'লে আপোনাৰ বহুতখিনি কৰিব পৰা চান্সেছ থাকে বহুত কিবাকিবি কাম কাৰণ মানে আপুনি এম্বিয়েণ্ট লাইটৰ লগতো খেলিব পাৰিব আৰু লগতে আৰ্টিফিচিয়েল লাইটো ইউজ কৰিব পাৰিব কিন্তু যদি অলপমান আন্ধাৰ হৈ যায় তেতিয়াহ'লে কি হয় যে আপুনি এম্বিয়েণ্ট লাইট 0 অনলি আৰ্টিফিচিয়েল লাইটৰ ওপৰত ভৰসা কৰিব লাগিব আৰু তেনেকুৱাত কি হয় আপুনি যদি আৰ্টিফিচিয়েল লাইটৰ যোনটো এমাউণ্ট সেইটো কিছুমান ক্ষেত্ৰত কমি যাব পাৰে হোৱাইট প্লেচ হ'লে তেতিয়া প্ৰব্লেম হয় চ' যত্ন কৰিব যাতে ছানলাইটটো থকা অৱস্থাত আমি শ্বুটটোত আহি পাব পাৰোঁ আৰু যোনসকল মেকআপ আৰ্টিষ্ট আছে তেওঁলোকেও হয়তো অকণমান কেতিয়াবা এইটো বস্তু চাব লাগে যে আমি যাতে ফটোগ্ৰাফাৰসকলক লাগিলে অলপ সোনকালৰ পৰা মেকআপটো ষ্টাৰ্ট কৰি আমি পোহৰ থকা অৱস্থাতে তেওঁলোকক মানে ফটোশ্বুটটোৰ কাৰণে দি দিব পাৰোঁ তেনেকুৱা কৰিলে বেছি ভাল আৰু আজি আমি ইউজ কৰিম নিকনৰ যোনটো মিৰৰলেছ Z6 II আছে Z6 II ইউজ কৰিম আৰু লগত আমি এডাপ্টাৰ লগাই পেলাই যোনখন নিকনৰ 70-200 লেন্স হয় সেইখন ইউজ কৰিম এতিয়া দেখা পাইছে আপোনালোকে আৰু লাইট আছে এইটো AD600 আছে
8200 আছে আৰু এটা 8200 হয়তো আমি ভিতৰ ফালে ইউজ কৰিব পাৰোঁ সো আমি দেৰি নকৰাকৈ শ্বুটটো ষ্টাৰ্ট কৰিব লৈছোঁ আপোনালোকে চাওক একো ভাল লাগিছে সেইটো জেগাত দেখিলে আমি সেইটো জেগাত এটা শ্বুট কৰিলোঁ এতিয়া নেক্সট কৰিব বিচাৰিছোঁ এইখন যোনখন কলাক্ষেত্ৰৰ ব্ৰিজখন আছে এই ব্ৰিজখনতে নেক্সট শ্বুটটো আমি কৰি চাওঁ এইটো চাওক উদিত দেখাই দিয়া উদিত পুৰা লোডেড হৈ আছে ফুল লোডেড আৰু ইফালে ধনিয়া বা পুৰা এক্সাইটেড ছেকেণ্ড হেৰিটোৰ কাৰণে এইটো কমফৰ্টৰ কাৰণে কি কয় নকম দে আৰু এতিয়া যিহেতু দেখিছে আপোনালোকে ৰিলবিলাক কিমান ফেমাছ হৈ থাকে সেইটো এটা ৰিল বনাই আছোঁ সেইটো বনাই আছে আমাৰ উদিত ভাইয়ে এনেকুৱা শ্বুটত অলপ প্ৰব্লেম হয় আপত আহিব যিহেতু ষ্টেয়াৰ্ছ আছে আমি ষ্টেয়াৰ্ছ পাৰ কৰি আহিছোঁ ওপৰলৈ আৰু বেক ছাইডটো বিৰাট ধুনীয়া হয় ইয়াৰে ফেশ্বনৰ কাৰণেও ফেশ্বন শ্বুট কৰিবলৈও ধুনীয়া হয় এনেকুৱা শ্বুটত অলপ প্ৰব্লেম হয় আপত আহিব যিহেতু ষ্টেয়াৰ্ছ আছে আমি ষ্টেয়াৰ্ছ পাৰ কৰি আহিছোঁ ওপৰলৈ আৰু বেক ছাইডটো বিৰাট ধুনীয়া হয় ইয়াৰে ফেশ্বনৰ কাৰণেও ফেশ্বন শ্বুট কৰিবলৈও ধুনীয়া হয় এইটো এনেকুৱা ৰাস্তা আছে ইয়াতে আজি আমি সোমাব নোৱাৰিম কাৰণ যিহেতু শ্বুট আৰু এটা কৰিবলৈ আছে বেলেগ এদিন কেতিয়াবা যদি হয় মই যদি এণ্টাৰ কৰিব দিয়ে ফোন ভিতৰত তেতিয়াহ'লে মই দেখাম বাৰু এইটো হৈ গ'ল ছেকেণ্ড গেট আপ মই আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ ইয়াৰ আগৰটো আৰু এই দুটা ইমান ধুনীয়া গেট আপ কেইটা হৈছে পল্লৱী বৈশ্য বা ডিজাইনাৰ পল্লৱী বাৰ আৰু সেইটো কোনো ডিজাইনাৰ নহয় সেইটো নিজে ডিজাইন আৰু জুৱেলাৰীটো হৈছে ৰঞ্জু বা ৰঞ্জুছ পৰিধান দেখিছে কিমান ধুনীয়া হয় আগত দেখা পাইছে আৰু আগৰটো আপোনাৰ ফটোবিলাকতো দেখা হ'বই আৰু এইটো চাওক পুৰা গোটেই ড্ৰেছটো দেখাই দিছোঁ মই আৰু এতিয়া আমি ছেকেণ্ড ড্ৰেছটোৰ কাৰণে শ্বুট কৰোঁ সানলাইটটো গুচি গ'লে মহে পুৰা হামলা দিয়ে দেখাই দিয়া ফটো দুখনমান এইফালে আৰু দুখনমান দেখাই দিয়া এইখন মজা অকণ বেকত যাব পাৰিবা হাতটো চোৱা তলৰ হাতটো হোৱাইট কৰা লাগিলে আকৌ এই কুটুৰিটো অকণ গোবিন্দৰ ওচৰত দিয়া যোৱা আৰু এটা কথা মই কৈ দিওঁ যোনটো এইটো Z6 ভাৰ্চন 2 হয় মই এইটো আপোনালোকে যোনটো এম্বিয়েণ্ট লাইট দেখা পাই আছে অলপ আন্ধাৰ হৈছে দেখা পাইছে কিন্তু মই ইয়াত ৰট মাৰিছোঁ প্লাছ ফাইন মাৰি আছোঁ আৰু ISO ৰাখিছোঁ মই এতিয়া 3200 আপ টু 4000 যদিও লওঁ আৰু ইফালে ৰাখিছোঁ 320 মোৰ ইমানখিনিত একদম নইজ যিটো আপোনালোকে এফেক্ট বুলি দেখা পায় একদম বহুত কম যিটো মিৰৰলেছত Z6টোত ইমান ভাল কৰি দিছে 3200ত চ' মই আজি ইউজ কৰিলোঁ Z6 ভাৰ্চন 2 আৰু আপোনালোকক দেখাইছোঁ ইমান এইটো এম্বিয়েণ্ট লাইটটো দেখাইছোঁ ইমান কম আছে দেখিছে লাইট জ্বলি গৈছে ছানলাইট একেবাৰে ল' হৈ গ'ল এতিয়া আপোনালোকে চাব পাৰে যোনটো ইয়াত Z6টোত মই ISO 3200ত ইউজ কৰি আছোঁ f1.8 আৰু এতিয়া ইউজ কৰিছোঁ 85mm মই যোনখন 1.8 হয় আৰু 320 চ' আপোনালোকে দেখিছে ইমান টাইমত 3200 লওঁতেও একদম ল' নইজ দেখা পাব আপোনালোকে একদম ল' নইজ কি ধুনীয়াকৈ শ্বাৰ্পনেছ আছে চাওক ধুনীয়া শ্বাৰ্পনেছ ল' নইজত চ' আপোনালোকে Z6টো যদি ইউজ কৰে এনেকুৱা কাৰণে খুব ভাল মিৰৰলেছ আজিকালি ইউজ কৰিব পাৰে আপোনালোকে আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাওক চ' আমাৰ ফাইনেলি শ্বুটটো কমপ্লিট হ'ল দুটা ড্ৰেছত কৰিলোঁ আমি দুটা গেটআপত আৰু মইতো যিমান দূৰ দেখিছোঁ যিমান দূৰ ভাবিছিলোঁ তাতকৈ বেছিয়ে ধুনীয়া পাইছোঁ ফটোখিনি আৰু এয়া যিটো তাৰ এক্সপিৰিয়েঞ্চ এতিয়া আমি জানিম বহুত ধুনীয়া লাগিছে
মই ভাবাই নাছিলোঁ মানে এই আন্ধাৰ ভাল হ'ব বুলি ভবা নাছিলোঁ ফটোকেইটা, কিন্তু বহুত ধুনীয়া হৈছে। মাধুৰ্য্য বহুত ধুনীয়া ফটো উঠাইছে। আশা কৰোঁ মানে ফটোকেইটা যেতিয়া ওলাই তেতিয়া সকলোৱে আদৰি ল'ব। একদম একদম। আৰু ধন্যবাদ বাই মইতো সদায় মেকআপে কৰি থাকোঁ, আজি নিজে মেকআপ লৈ নিজৰ হাতেৰে নিজে লৈছে আজি সেল্ফ মেকআপ লৈ পেলাই ফটোশ্বুট কৰিলোঁ। ভাল লাগিছে, ফটোখিনিও বহুত ধুনীয়া আহিছে। আপোনালোকে চাব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। একদম কমেণ্ট কৰি জনাব। আৰু বাকী ইহঁত তিনিজনে উঠাইছে ফটো, নিজৰ নিজৰ প্ৰফাইলবিলাক মই দি দিম, আপোনালোকে গৈ পেলাই চাব। সেই পিছফালে আছে উদিত, অংকুৰ আৰু গোবিন্দ। চ' আমাৰ সকলোৰে ইনষ্টাগ্ৰাম বা ফেচবুকবিলাক লিংক কৰি থ'লে, ছাবস্ক্ৰাইব বা ফ'ল' কৰি থ'লে আপোনালোকে দেখা পাব। চ' আজিৰ কাৰণে বাই বাই। নতুন এটা ব্লগত আকৌ লগ পাম, তেতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।